আপুনি জানেনে যে সম্পৰ্ক ভঙাৰ মূল কাৰণ কি হয়? যদিহে নাজানে তেন্তে শুনক। সম্পৰ্ক কেনেকৈ ভাঙি যায়? মানুহে হাজাৰটা অজুহাত দেখুৱায়, কিন্তু সঁচা কথাটো বৰ তিতা। আৰু সেই তিতা সঁচা কথাটো আজি মই আপোনাক স্পষ্টকৈ কওঁ। ১. দেখুৱাবলৈ চেষ্টা কৰা। আটাইতকৈ ডাঙৰ কাৰণটো আপুনি পৃথিৱীক দেখুৱাই ফুৰে যে আমাৰ জোৰাকৈ আটাইতকৈ বিশেষ, আমি আটাইতকৈ সুখী। কিন্তু বন্ধু, আপুনি যিমানে বেছি দেখুৱাব সিমানে সোনকালে সেই সম্পৰ্কটো দুৰ্বল হ'বলৈ ধৰে। কাৰণ ভাল পোৱা কেতিয়াও ছ'চিয়েল মিডিয়াৰ ওপৰত ভিত্তি কৰি তিষ্ঠি নাথাকে, সেয়া দুটাৰ হৃদয়ৰ মাজতহে তিষ্ঠি থাকে। দেখুৱালে কি হয় জানেনে? মানুহে হাঁহে, বেয়া দৃষ্টি দিয়ে, আৰু আপুনি বুজিবই নোৱাৰি যে এই চিকমি কৰিবলৈ কেতিয়া আপোনাৰ এই সম্পৰ্কটোক জ্বলাই দিয়ে। ২. গোপনীয়তা নৰখা। দ্বিতীয় ডাঙৰ ভুলটো সম্পৰ্কটোক ব্যক্তিগত কৰি নাৰাখা। আপুনি ভাবে কিবা ডাঙৰ পাৰ্থক্য পৰিব নেকি? কিন্তু বন্ধু, বহুত পাৰ্থক্য পৰে। আপোনাৰ সম্পৰ্কটো যিমানেই বেছি মানুহৰ চকুত পৰে সিমানেই তেওঁলোকৰ ঈৰ্ষাও বাঢ়ি যায়। কোনোবা আপোনাক চাই মনে মনে জ্বলি মৰে, কোনোবাই বিচাৰে যে তেওঁলোকৰ সম্পৰ্কটো ভাঙি যাওক, আৰু কোনোবাই সঁচাকৈ চেষ্টা কৰে যে দুয়োৰে মাজত ভুল বুজাবুজি সৃষ্টি হওক। আৰু আপুনি গমেই নাপায় যে হাঁহি থকা মুখবোৰৰ আঁৰত কোনে আপোনাৰ সুখত ঈৰ্ষান্বিত হৈ আছে। সম্পৰ্ক ভাঙি নাযায়, ভঙা হয়। কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰাৰ বাবে, কেতিয়াবা মানুহৰ বেয়া দৃষ্টিৰ বাবে, কেতিয়াবা নিজৰেই ভুলৰ বাবে। সেয়েহে মনত ৰাখিব, সম্পৰ্কটো যিমানে শান্ত হ'ব সিমানেই দীঘলীয়া হ'ব।